পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি হৈছে নৱমী পূজা আৰু আজিও ওলালো যাবলৈ আজি মাও ওলাইছে যাবলৈ আৰু কালি মাজুবা আহিছিলে তাৰ ল'ৰাটো লৈ আহিছিল আদি তাকো লৈ যাওঁ তেতিয়াহ'লে বলক লৈ যাওঁ আৰু আপোনালোকক তাৰ পৰা দেখুৱাম আজি নৱমী পূজা কেনেকৈ কৰিছে বলক তেতিয়াহ'লে গৈ আহি লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছো এয়া আমি আহিলো চাকি দিবৰ কাৰণে আৰু নৱমী পূজা ইয়াত চলি আছে আজি আৰু এয়া চাওক মানুহসকলে চাকি দি গৈছে আৰু এফালে আমাৰ জিউ মাইনা আৰু আদি অলপ খেলি আছে আৰু মা বহি আছে আমাৰ চাকি দিয়া হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ এয়া পূজা আপোনালোকক দেখুৱালোঁ পুৰণি গুদামৰ কাঠৰ দুৰ্গা প্ৰতিমা এতিয়া ঘৰলৈ যাওঁ এতিয়া বাজিছে এটা আৰু আমি যাব ওলাইছো আজি এঠাইলৈ মানে আজি এটা পাৰ্টি দিব ডাঙৰ ভিনদেউয়ে মাইনা পাছ কৰা আৰু এপিনে আমাৰ আদি দাদা ওলাই পেলাই ৰেডি আৰু এপিনে আমাৰ জিউ মাইনা ৰেডি আৰু বাকী মানুহবোৰ আছে মই দেখুৱাম এইপিনে ওলাই আছে আমাৰ এয়া একে কাপোৰে আনা নাছিলো এইপিনে মাইনা আৰু আমাৰ এজনীয়ে চিঞৰি চিঞৰি আহি আছে এজনী আৰু আমি সব এতিয়া বহি আছো যাবৰ কাৰণে মাজুবা ওলাই হোৱা নাই সেইবাবে বহি আছো সব আৰু আমাৰ জিউ মাইনাটো যাওঁ যাওঁ কৰি আছে ভিনদৌ বা আৰু এফালে আছে ভিনদৌ এয়া গাড়ীত উঠি আহিলো আৰু ওলাই পেলাই আৰু আপোনালোকক দেখুৱাম ভিনদৌয়ে ক'লে লৈ যায় আজি আৰু গৈ পাই পেলাই আপোনালোকক লগ পাই আছো আমি আহিছো আকিনাৱা ৰিজৰ্টত আৰু এয়া সোমাব লৈছো এফালে আহি পাই গ'লো আৰু গেটখন চাওকচোন কিমান ধুনীয়া ভাল লাগিছে নগাঁও আহিলে আপোনালোক ইয়ালৈ আহিব পাৰে খুবেই ভাল লাগে আহি পেলাই আগতেও ইয়াতো কেইবাৰবাৰো অহা হৈছে পাৰ্কিঙৰ কাৰণে বিৰাট ডাঙৰ জেগা আছে এয়া আমি আহি পাই গ'লো আৰু সব নামিছে আমাৰ আদি দৌৰিয়ে ফুৰিছে এজনী জিউ মাইনা তাই সুধিয়ে আছে মোক আমি ক'লে আহিছোঁ এয়া সব আহি পাই গ'লো আৰু এতিয়া ভিতৰলৈ যাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু নামিয়ে আমি আদি আৰু জিউক খেলিবলৈহে আনিব লগা হ'ল সিহঁতে এয়া দেখি পেলাই প্ৰথমতে ইয়ালৈহে আহিছে এয়া জিউ আৰু আদি খেলাত লাগি গৈছে আৰু আমি অলপ সময় ৰখিব লগাও হৈছে আজি বহুতেই ভিৰ হয় এইপিনে দেউতাকে লৈ আছে জিউ মাইনাক ইয়াতে শহাপহু আছে তাই চাই আছে আৰু বাকী মানুহখিনিয়ে ৰখি আছে দেউতা বাহঁত মাইনাজনী ভিনদৌ এয়া ৰখি আছোঁ আমি মানে ৰুম এটা পাইছোঁ তেওঁলোক ওলোৱা নাই বাবে ৰখি আছোঁ আমি আহি পালো কিন্তু ইয়াত ইমানেই ভিৰ যে বহিবলৈ জেগা নাই যেন তেন এটা ৰুম পাইছো আৰু তাতে সব এডজাষ্ট কৰি বহিছো এয়া আমাৰ বায়ে বৰ লাজ কৰি থাকে এয়া আমাৰ বায়ে মাইনা খুৱাই আছে কোনো বহি আছে আমাৰ আদিৰ বিৰাট ঠাণ্ডা লাগিছে এচিটো চলোৱাৰ কাৰণে এয়া সব মানুহবোৰ এয়া ডাঙৰ বা সেয়া আমাৰ খানা আহি গৈছে আৰু আমি চবেই খাব লৈছোঁ এয়া আছে ইয়াত পোলাও আছে তাৰপিছত ভাত আছে দালি আছে মাছ চিকেনৰ দুটা আইটেম আছে আৰু মোৰ কাৰণে পনীৰ আছে আৰু এইপিনে আলু ভাজি এখন আছে জিউ আৰু আদিৰ কাৰণে লোৱা হৈছে আৰু এটা চাটনি এটা দিছে বাদামৰ এইখিনি আজিৰ বস্তু আৰু এতিয়া আমি খাই লওঁ আমি খাই বৈ আহিলোঁ আৰু এয়া পাপা আৰু মিষ্টাৰে কথা পাতি আছে আৰু জিউ মাইনাক মই অলপমান উলিয়াই আনিছোঁ এয়া চাবলৈ চাওকচোন বাহিৰৰ ভিউটো বহুত ধুনীয়া লাগে ইমান ধুনীয়া লাগে গোটেইফালে আপোনাৰ গছ আছে এইপিনে এয়া চাওক
এনেদৰে পানী আছে আৰু এয়া আছে এয়া জিউ মাইনা চোৱা আৰু তাই আজি খুব ভাগৰ লাগিছে এতিয়া তাই শুব বিচাৰিছে সোনকালে যাওঁগৈ আৰু তাইক অলপ খুৱাই দিওঁগৈ এয়া চাই থাকিব ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আমি এতিয়া আহিলোঁ আৰু আজি সকলো আছোঁ কাৰণে এখন গ্ৰুপ ফটো উঠোঁ বুলি ভাবিলোঁ আপোনালোকে জনাব কেনেকুৱা লাগিছে আমাৰ সকলোকে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ